Assam. The Bihu is the national festival of the Assamese. It is the largest observed by the Observed? people. Observed ne observed? নহয় observe. Pagili, observed নহয়, observed. নহয় observe. Observed. নহয় observe. Observed নহয়, observed. এই তহঁতৰ কি হ'ল জোনালী চাহ হ'ল না নাই হল মা? অ মা মোৰ বেছি শিক্ষা নে জোনালীবাৰ বেছি শিক্ষা? তোৰ তেনেহলে মই বেছি জানিম নে জোনালী বাই বেছি জানিব মা? তই শুনিলি মায়ে কি কৈছে? পাগিলি, যাকে সুধিবা তোৰ এই শব্দটো ভুল হৈছে। observe নহয়, observe। যদি ভুল হোৱা নাই ভুল হৈছে। দে বাজি। যদি ভুল হয় তই মোক কি দিবি? কি দিম 50 টকা দিম। সঁচাই? সঁচাই। দে বাজি। বাজি। ইহঁত দুজনীৰ লগতো কি যে হ'ব বলা চাহ তাহ খাওঁ সঁচাই দিবিনে নিদিয় 50 টকা? বাজিত জিকিলে দিম দে যদি হাৰা। হাৰাৰ নামেই নল'বা, মই জিকিমেই। টাইমত দেখা পাম দে। ৰূপালী, মই জানো তই কেতিয়াও নিজৰ ভুল মানি নল। তোৰ এয়া বেয়া অভ্যাস। নয়ন, তুমি বিয়াৰ কাৰণে কিবা যোজা কৰিছানে? নয়ন, শুনিছা নাই? তুমি কি ভাবি আহিছা? ঐ নয়ন। প্ৰশান্ত পেহীয়ে তোক কিবা সুধি আছে। কি হ'ল পেহী? মানে বিয়া কেতিয়া পাতিম বুলি ভাবিছা তুমি? এতিয়া মানে চাওঁ ৰ পেহী কেতিয়া পাতো। পিছে ছোৱালী তোৱালী চাই থৈছা নেকি? ক'ত? ইয়াতে। কি পেহী ইয়াতে। হয় নেকি? পেহী। কি তোমালোক বহাচোন, মই আহি আছো। জোনালী ক'ত যা? ক'তো নাযাওঁ। তই আজি ক'তো নাযাবি, ঘৰতে থাকিবি আৰু লগতে সাজি কাচি ধুনীয়া হৈ থাকিবি। কিয় মা? যোৱাকালি মালতী বাই কৈ গৈছে তোক চাবলৈ বোলে এজন ল'ৰা আহিব। ল'ৰাজন বৰ ভাল। ল'ৰাজনে বোলে কিবা ডাঙৰ বেপাৰ কৰে। জোনালী, সময়ত যদি ঘৰত নাপাম কথা কিন্তু ভীষণ হৈ যাব। মই এবাৰ মালতী বাই ঘৰৰ পৰা আহোঁ ল'ৰাজনৰ খবৰ লৈ। ৰশ্মি, ৰশ্মি, ৰশ্মি ৰশ্মি কলৈ বা গ'ল তাই? বিনিতা, বিনিতা, দুয়োটাই ক'ত যে মৰিল আজি, একোৱে মাত বোল নাইকা। বিনিতা, বিনিতা। কি হ'ল মা? কি বা হ'ল? কি হ'ল মা? বিনিতা, 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 বিনিতা। মা হ'ল কি? আজি মই খুবেই আনন্দিত। কিয়? ল'ৰাজনে কি কৈছে জানা? কি কৈছে? আমাৰ ইয়াতে বোলে এটা ছোৱালী চাইছে। আমাৰ ইয়াত কোননো হ'ব পাৰে মা? তাকেতো। মা, এজনী আছে। কোন? মোৰ ননদ, আপোনাৰ জীয়ৰী ৰশ্মি। এতিয়া তাই ক'ত আছে? জানো ক'ত বা আছে। মা এই মাত্ৰ ওলাই যোৱা যেন পালো। হয় নেকি? চুলিকেইডাল বেয়াই হৈছে। অহাকালিলৈ যাই পাৰ্লাৰত ষ্ট্ৰেট কৰি আনিব লাগিব। ঠিক নাই ডেইলিলৈ কেতিয়া যাব লগা হয়। মা, ছোৱালী এজনী জীৱনৰ কাৰণে বিয়াই সমাধান নহয়, কৰিবলগীয়া বহুত থাকে। আৰু মা, যেতিয়ালৈকে কিবা এটা কৰি নিজকে সমাজত প্ৰতিষ্ঠিত কৰিব নোৱাৰো তেতিয়ালৈকে মই বিয়া নহওঁ মা। আৰু তাৰ কাৰণে তুমি দুখ পালেও মোৰ উপায় নাই, কাৰণ বিয়া হৈ তোমাক সুখী কৰিবলৈ যাওঁতে গোটেই জীৱন মোৰ দুখত ভুগিব লাগিব। সেয়ে মোৰ জীৱনটো কেতিয়াও দুখী কৰিব নিবিচাৰো মা। তুমি মোৰ বুকুতে
শুনিবা নয়ন আই লাভ ইউ কলো শুনিলা কি হ'ল চাই ৰলা যে তুমিও কোৱা আই লাভ ইউ নয়ন আই লাভ ইউ। আই লাভ ইউ মানে মই তোমাক ভাল পাওঁ। কিন্তু হঠাৎ কলি যে ক'ত হঠাৎ ক'লো, তই কোৱাৰ বাবেহে কৈছো। মই তোক আই লাভ ইউ বুলি কৈছো নেকি? ঐ তই হাঁহিছ যে ঐ, যি দেখিছো বেছি দিন নাই, তোক তাইৰ প্ৰেমে পাগল বনাব। সেয়েহে তই পাগল হোৱাৰ আগতে তাইক লগ ধৰি সকলো কথা কৈ আহো ব'ল। কিন্তু ঐ, তই ক'ব নোৱাৰিলে মই ক'ম ব'ল। অকল তাইকে নহয়। পেহী আহিছে। আমি এঠাইৰ পৰা ফুৰি আহো ৰ। হয় নেকি যোৱা। আপুনি ক'ৰবালৈ যাব ওলাইছে? কিয়? কিয় মানে এটি সকামতে আহিছোঁ। এই মানুহজনক নানি তই অকলে আহিব লাগিছিল। বাৰণীৰে কোবাই ইয়াৰ পৰা উলিয়াই দিলো হয়। কি হ'ল, কিবা চিন্তাত পৰা যেন লাগিছে। চিন্তা মানে গভীৰ চিন্তাতে পৰিছো ৰ। ঐ, ইফালে সিফালে কি চাই আছা? ঘৰত মোৰ বাহিৰে আৰু কোনো নাই। কথা মিছা কথা মানে? নাই মানে আপুনি মিছা মাতিছে। ঘৰত আপোনাৰ বাহিৰেও আৰু কোনোবা আছে? হয়, এইমাত্ৰ দেখিছোঁ আপোনাৰ ছোৱালীজনী। ভাল লাগিছে, সেয়েহে বিচাৰি আহিছোঁ মোৰ ল'ৰাৰ কাৰণে। আপুনিও তাৰমানে ইহঁতৰ লগত একে জাতৰে? হয়, আমিও সেই একে জাতৰে। সি মোৰ পুত্ৰৰ বন্ধু। কেইদিনমান পিছত আপোনাৰ ছোৱালীও আমাৰ দৰে একে জাতৰে হ'ব। ঘৰৰ ভিতৰে গলি না নাই? আপোনাৰ এই আশা কেতিয়াও পূৰণ নহয়। এতিয়া মই এঠাইলৈ যাব ওলাইছো। মই যোৱাৰ আগতে আপোনালোকে যোৱাটো মই বিচাৰো। তাৰ মানে ডাইৰেক্টলি আমাক গেট আউট কৰি নিদিলেও ইনডাইৰেক্টলি গেট আউট কৰিয়ে দিলে। আপুনি এটা কথা মনত ৰাখিব, এজনী ছোৱালীক লৈ ইমান অহংকাৰ ভাল নহয়। অতি অহংকাৰে কিন্তু অৱনতিৰ মূল। মোৰ এই অহংকাৰ নহয়, আপোনাৰ পুত্ৰৰ প্ৰতি থকা এক প্ৰকাৰৰ ক্ষোভ। যি ক্ষোভত জৰ্জৰিত হয় মই দৃঢ় প্ৰতিজ্ঞ। মোৰ ছোৱালী খালত পেলাই দিম, তথাপিতো আপোনাৰ পুত্ৰলৈ বিয়া নিদিওঁ। কাৰণ আপোনাৰ পুত্ৰ খালতকৈ গভীৰ সাগৰ হয়, য'ত মোৰ ছোৱালী কক বকাই ডুবি মৰিব, পাৰ বিচাৰি নাপাব। সেয়ে আপুনি মোৰ ল'ৰাক চিনি পোৱা নাই, সেয়েহে এনেকৈ কৈছে। হয়তো মোৰ পুত্ৰই ভুলতে ক'ৰবাত আপোনাৰ মনত মৰীচিকাৰ সৃষ্টি কৰিছে। সেয়েহে সমতল ভেজাল নথকা মাটি এটুকুৰাকো আপুনি সাগৰৰ লগত তুলনা কৰিছে। হ'ব দিয়ক, আহোঁ। শেষত কথা এষাৰ কম শুনক। মই 100% গেৰাণ্টি লৈছোঁ, মোৰ পুত্ৰৰ দৰে সমতল ভূমিত আপোনাৰ ছোৱালীয়ে নাচি বাগি জীয়াই থাকিব পাৰিব, য'ত কোনো ভেজাল নাথাকিব। মা, মানুহজনক কিয় এনেকুৱা ব্যৱহাৰ কৰি আছে? মই গৈ আছো ৰ না। খুৰা, আপোনাৰ মানে কি কয়, ছোৱালীজনীক জনীলৈ বিয়া দিব জানো? নাজানো, কিন্তু তাইক আনে নহয়, তাইক জনীয়েই বিয়া কৰাব লাগিব। মানে কেনেকৈ কি হিচাপে জনীয়ে কি কৰে সেই কথা মই নাজানো, কিন্তু এটা কথা নিশ্চিত, সেই ছোৱালীজনীকে এদিন মোক বোৱাৰী হিচাপে লাগিব। খুৰা, নিকু, এয়া মোৰ দৃঢ় প্ৰতিজ্ঞা আৰু এক চেলেঞ্জ। ভালে হ'ব খুৰা, ময়ো তাকে বিচাৰো। মাৰ লগতো কি যে হ'ব। ঐ আহা, অলপ জলদি আহা সোনকালতে।
ল'ৰাবিলাকৰ লগত কি যে হ'ব, কলেজত পঢ়িব নাহে, ল'ৰাবিলাকৰ লগত আড্ডা দিবহে আহে। মালতী বাই, অ' মালতী বাই। এই ল'ৰাজন আহি পাইছে, ভিতৰতে আছে। হয় নেকি? এই ল'ৰাজন লৈ মই যাই আছোঁ, যোৱা। হয় নেকি? দিয়া তেনেহ'লে আহিব। যোৱা। ৰ'বাচোন, এই ল'ৰাজনে যদি তোৰ ছোৱালীক পচন্দ কৰে, ভাগ্য খুলি যাব। হয় নেকি? মই এতিয়া আহিছোঁ দিয়ক বাই। যোৱা। এটি কাম কৰিবাচোন। কি কাম? অহাকালি মানলৈ তুমি মাক লৈ আমাৰ ঘৰত আহিবা। কিয় হঠাৎ মাতিলা যে? আমি দুয়োৰে প্ৰেমৰ কথা তোমাৰ মাৰ লগতে মোৰ মাকো সম্পূৰ্ণ ক'ম। মইতো মোৰ মাৰ আগত কৈছোৱে, আৰু তুমিও তোমাৰ মাৰ আগত কোৱাটো মই বিচাৰো। তাৰ মাজতো এটি প্ৰশ্ন। সোধা, উত্তৰ দিবলৈ মই সাজু। মানে প্ৰশ্নটো হৈছে, এই নিসংকোচে সোধা। তোমালোক উচ্চ জাতৰ সম্ভ্ৰান্তশালী মানুহ। তোমালোকৰ লগত আমাৰ জাত নিমিলে, উচ্চতা নিমিলে, তেনেস্থলত মই এইবোৰ একো নামানো। যদি তোমাৰ মা দেউতাই এইবোৰ মানি চলে তেতিয়া কি কৰিবি? ৰূপালী, এইবোৰ সময়ত দেখা যাব। তোমাৰ ক্লাছ কেইটাত আছে? মোৰ ক্লাছ চলি আছে আৰু চলিয়ে থাকিব। কলেজৰ ক্লাছ ক্ষতি হোৱাত মোৰ কাৰণে কোনো ডাঙৰ বস্তু নহয়। তেনেহ'লে তোমাৰ কাৰণে ডাঙৰ বস্তু কি? মোৰ জীৱনৰ ক্লাছবোৰ, য'ত তুমি থাকিবা, মোৰ মা থাকিব আৰু তোমাৰ মা দেউতা। এইবোৰ ক্লাছ পাছত হ'ব। অমৰ, সকলো কথা পাছলৈ ঠেলি দিলে নহ'ব। চিধা কথা, যদি মোৰ মা দেউতাই জাত পাত উচ্চ নিচ চাই তোমাক বিয়া কৰাবলৈ নিদিয়ে, তেনেহ'লে মই তোমাক পলুৱাই লৈ হ'লেও বিয়া কৰিম। সন্তুষ্ট নহয়। কিয়? তোমাৰ লগত পলাই গৈ মই তোমাৰ মা দেউতাৰ মূৰৰ বোজা হ'ব নিবিচাৰোঁ। হয় নেকি? মোৰ মাৰ দৰে তোমাৰ মাৰ পৰাও মৰম পোৱাটো মই বিচাৰোঁ। এতিয়া কলেজলৈ যাবানে? ব'লা। আপোনাক লগ পাই ভালে হ'ল দিয়ক। কিয়? সুধি এইখন লওক, জোনালী বাক দিব। কি এইখন? কিবা বাবুলে মোক একো কৈ পঠোৱা নাই, কেৱল জোনালী বাক দিবলৈ কৈছে। বাবুলে পঠাইছে? বাবুলে পঠাইছে। ঘৰতে আপোনাক লগ পাই আপোনাকে দিওঁ, জোনালী বাক দিব। কিবা চিঠি? খুৰী, মই এতিয়া আহিছোঁ দিয়ক। যোৱা। খুৰী, চিঠিখন জোনালী বাক দিবলৈ নাপাহৰিব কিন্তু। দিম দিয়া। কি চিঠিখন? বাবুলে জনালি কি চিঠি দিছে এইখন?